তোমাক কি দিলোঁ মই? কবি পাৰ্থ বিজয় দত্ত। পাঠ কৰিছে পৰিমালা কোঁৱৰে। তোমাক কি দিলোঁ মই? গৈ গৈ অন্তৰিক্ষত হেৰাই যোৱাৰ হেজাৰ যাতনা। তুমি আতি আতি বান্ধি থৈছা মোক এই বান্ধখোলাৰ মোৰ সাহসনো কাৰ? মই যে উভতি আহিছোঁ তাত তোমাৰ হাজাৰ মিনতি, ৰাতিৰ আকাশত তৰা চাকি হৈ তোমাৰ প্ৰাৰ্থনাবোৰ ওলমি আছে। এনেদৰে উভতি অহাটো ফূৰ্তি আছে, নকৈ চোৱাৰ যাপন কৰাৰ, বন্ধ চকুজুৰি খুলি সময় গুণাৰ, চকু মেলি তোমাক দেখি ঈশ্বৰ নামৰ অস্তিত্বক খেদি যোৱাৰ। বহুত কিবা কিবি দি থৈ আহিলোঁ, হেৰুৱালোঁ কত কি, তাৰ উমানেই নাই। তুমি সেইবোৰ হিচাপ ৰাখিবলৈ মোক নিদিয়া। মই হেৰুৱাৰ শোকত বিহ্বল হ'লে তুমি হৈ পৰা মোৰ বাবে এক সম্ভাৱনা। যদিহে সোধোঁ তোমাক কি দিলোঁ মই, তুমি ক'বা মোৰ হাজাৰ প্ৰাৰ্থনাৰ অন্ততঃ তুমি।